বজাত ওলাই গৈছে ৰাজু ঘৰলৈ যাম বুলি তাৰপিছত সেইখিনিতে বা নাই মানুহটো ৰাতিপুৱাও বিচাৰি নাপায় এতিয়াহে বিচাৰি পাইছোঁ মানে তেখেতৰ নাম কি আছিলে ৰাজু কিবা সন্তোষ কি লিখে বসুমতাৰী ঘৰ ক'ত ঘৰ মাজবাৰী হয় আমি ইয়াৰ বেছিত থাকোঁ কি কামৰ কাৰণে ওলাই আহিছিলে কাম মানে এনেই কামৰ কাৰণে বি এনেকৈ নাই কোৱা হৈছিলে অকল ৰাজু ঘৰ পৰা আহোঁগৈ দে বুলি কৈ কিনে ওলাই গৈছিলে ইমানে ল'ৰা ছোৱালী কেইটা আছে ল'ৰা ছোৱালী অকল দুটি ছোৱালী এজনী ল'ৰা এটা এনে ঘটনা কেইটা বজাত হৈছে আপুনি গম পাওঁনে 11টামান বজাত হৈছে সেইটো ৰাতি ৰাতি এনে কিয় লগত হৈছে বুলি আপুনি ধাৰণা কৰে ডাঙৰ কিবা এই লাইন ট্ৰাক সেনেকা নেকি এনেকাই শুনি পাইছে গাড়ীটো চাইতে যেনিবা ময়ো বাহিৰত এডোখৰলৈকে উঠি কিনে গৈছিলোঁ তেওঁ মানুহটো মাত শুনি কিনে যোৱা হেঁতেনে ভাল আছিলে তেওঁ মই নগ'লোঁ যে কাজিয়া লাগে মানুহ মাইকী মানুহ এনো কেলৈ যাম বুলি মই যোৱা নাই আপোনাৰ লগত কিবা কাজিয়া লাগিছিল নেকি লগা ভালখিনি কথা পাতিছে আগতে কাজিয়া লাগে হ'লে কালি মা মই খন্তেকতে অকণমানকৈ গৈ কিনে এতিয়া আহিম দে বুলি কৈ কিনে ওলাই গৈছে